Hey guys, welcome back to my mini vlog. যেহেতু মোৰ মেট্ৰিক শেষ হৈছে মই মাহীহঁতৰ ঘৰত গৈছিল থাকিবলৈ দীঘলীয়া ট্ৰিপত আজি ঘৰ আহিছোঁ যেহেতু আমাৰ ইয়াত ভাগৱত পাঠ আছে এতিয়া যেহেতু গধূলা আমি ভাগৱত পাঠলৈ যাম চব এয়া সন্ধিয়া চাহ তাহ খাই বৈ লৈ পেলাই বহিছোঁ যেহেতু ভাগৱত পাঠৰ সামৰণি দিনা ভাওনা এখনো হ'ব তাতে মোৰ ভাইটিয়ে সৰু সুৰাকৈ পাৰ্ট এটা লৈছে এই দাদাজনে তাৰ কাৰণে গদা এটা বনাই দি আছে আৰু ভাইটিহঁতে ক'লে যে পিজ্জা খাওঁ সেয়া আনিলোঁ এইফালে ভাগৱত পাঠলৈ যাবলৈ তাই চাদৰ মেখেলা চাই আছে কোনযোৰ ভাল লাগিব আৰু আমি দুজনে আহিছিলোঁ গেট ৰেডি উইথ মি বনাবলৈ কিন্তু বনোৱা নহ'লে আমাৰ আধা বনোৱা হ'ল তাৰ বাবে ভাবিলোঁ যে মিনি ব্লগতে আধা সোমোৱাই দিওঁ আমাৰ নটংকি দেখিলেই নহয় আৰু আমি ৰেডি চেডি হৈ পেলাই নামঘৰ পালোঁগৈ নামঘৰ গৈ পেলাই আমি গোটেইকেইজনী বহিলোঁ চাকি তাকি দি পেলাই মাহঁতেও বহিছিল বাহিৰত এইটো ভাত খোৱা ব্যৱস্থাটো নামঘৰতে হয় আমি সকলোবোৰ গ'লোঁ ভাত খাবলৈ এনেও নামঘৰৰ নিৰামিষ ভাতকেইটা অমৃতি লাগে এয়া কিনকিনীয়া বৰষুণত আমিবোৰ গ'লোঁ ভাত খাবলৈ এয়া ভাতৰ জেগা পালোঁহি আমি বহিলে এঠাইত তাই বহিলে দূৰত সেইকাৰণে চাই আছে আমালৈ মাহঁতৰ খাই বৈ হোৱাৰ পিছত ভাগৱত পাঠত অলপ বহি আমিও উভতিলোঁ ঘৰলৈ বুলি ঘৰ আহি পাওঁতে প্ৰায় 12টা মানে বাজিলেহি চ' নেক্সট এটা মিনি ব্লগত আকৌ এবাৰ লগ পাম ভাওনা ব্লগ লৈ আকৌ আহি আছোঁ আজিলৈ আহিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ বাই বাই